আজি ভাইটি আৰু মই এফালে গৈছোঁ আৰু চাওকচোন এফালে চাইকেলতে গৈছোঁ আৰু এইফালে আমি আহি পাই গ'লোহি। আমি আহিছিলোঁ মানে গোবৰ নিবলৈ বুলি আমাৰ ঘৰৰ ওচৰতে থকা নানী এজনীৰ ঘৰৰ পৰা। আৰু এইফালে চাওকচোন গোবৰ থকা জেগাডোখৰ মানে গোটেই হাবিয়ে হৈ গ'ল। সেইটো কাৰণে প্ৰথমতে চাফা কৰি লৈছোঁ। যিহেতু কিবা কিবি চব্জি ৰুবৰ কাৰণে গোবৰ লাগিয়ে থাকে, সেইটো কাৰণে এইফালে দেখিছেনে বস্তা লৈ আহিছোঁ, মানে একেবাৰে অকণমান বেছিকৈ লৈ যাম বুলি ভাবিছোঁ। আমাৰ ঘৰতো গোবৰ আছে বাৰু, কিন্তু মানে বেছিকৈ নাই। সেইদিনা মানে নানীজনীক ৰাস্তাতে লগ পালোঁ, গৰু নি আছিলে। তেতিয়া মানে নানীজনীক সুধিলোঁ যে মই গোবৰ আছে নেকি বেছিকৈ বুলি। তাৰপিছতে নানীজনীয়ে ক'লে যে গোবৰ আছে, মই একো ব্যৱহাৰে নকৰোঁ, লৈ আহিবি বুলি ক'লে। আৰু সেইটো কাৰণে আজি নিবলৈ বুলি আহিলোঁ। আৰু এইফালে চাওকচোন বেগটো মানে দাঙি পেলাই পাৰ কৰোঁ বুলি কৈছোঁ, কিন্তু মানে পাৰ কৰাবই পৰা নাই। শেষত মানে ভাইটিক মাতি পেলাই পাৰ কৰাই ল'লোঁ। আৰু এইফালে চাওকচোন জেগাডোখৰ ইমান ধুনীয়া লাগিছে। এইফালে ছানছেট হৈ আছে, ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি। আৰু ইয়াতে মানে ভণ্টিজনীয়ে গা ধুই আছিলে। মই ক'লোঁ যে মই হাতখন ধুই লওঁ ৰ বুলি, আৰু এইফালে মই হাতখন ধুই লৈছোঁ যিহেতু গোবৰ লাগি গ'ল। আৰু এইফালে দেখিছেনে চাইকেলত বেগকেইটা উঠাই পেলাই আমি ঘৰলৈ বুলি আহিলোঁ। আৰু মই ভাইটিকো চাইকেলখন অকণমান ঠেলিবলৈ বুলি দিলোঁ। আৰু আজিৰ মিনি ভ্লগটি ইমানেই, বাই।